তো হেল্ল' ফ্ৰেণ্ডছ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল আষ্টুৱান ব্লগছ। তো আজি আমি যাম অলপ ফুৰিবলৈ। সিদিনা যেন গৈছিলোঁ চাইকেল মাৰি, তো আজিও আমি অলপ চাইকেল চলাই যাম ফুৰিব। তো ভিডিঅ'টো চাই থাকক গোটেই। তো ব'লক আমি ভিডিঅ'টো আৰম্ভ। তো ফ্ৰেণ্ডছ আমি মানে যাম আৰু এজনক ৰখি আছোঁ, ই আহে নাই বৰ্তমান, আহি পোৱা নাই আমাৰ ইয়াত। তো সি আহি পালে আৰু আমি যাম আৰু চাইকেল চলাই সিদিনাৰ দৰে আৰু যাম আৰু অলপ বেছি দূৰ নাযাওঁ আৰু যিহেতু ঘূৰি আহিব লাগিব আন্ধাৰ হোৱাৰ আগত। তো ভিডিঅ'টো চাই থাকক সম্পূৰ্ণ হ'ল। তো ফ্ৰেণ্ডছ আহি পালে আমাৰ লগৰটোও ল'ৰা এটাই ৰাস্তাত লগা গ'লেও আইডিয়া ব্ৰ'। তো পুৰা ৱেল ডান ব্ৰ', লাগি থাকা। তো গাইছ আমাৰ ইয়াতে ৰাস্তা কালখন বঢ়িয়া গাইছ। আমেৰিকাত যাব নালাগে গাইছ, আমাৰ ইয়াতে একদম পুৰা এগলাখান ৰাস্তা লাগিলে আৰু আমেৰিকা যাব লাগে নেকি? পাতলাকে আমাৰ ইয়াতে আহি যাব লেম্বৰগিনি লৈ আহিব পাৰি এগলাখান পাৰি জুই পাতলাকে। তো ৰাস্তাৰ অৱস্থা চাওক ফ্ৰেণ্ডছ। তো কেনা ৰাস্তাটো কমেণ্ট কৰি জনাব ৰাস্তাটো কেনে পালে। তো ফ্ৰেণ্ডছ আমি ফাইনেলি আহি পালোঁ কৈঠালকুছি। আৰু কৈঠালকুছিৰ দিনা আপোনালোকক এটা বম শ্বট এটা দেখাইছিলোঁ, কিন্তু আজি কৈঠালকুছিত আমি নৰখোঁ, আমি যাম এটা বম লোকেশ্যন। তো আমাৰ লগত আছে চকে কৈ দিয়া কিবা এটা। কি ক'ম কৈ দিলে আৰু কিবা এটা কি ক'ম আমি যাই আছোঁ এটা বঢ়িয়া লোকেশ্যনত। আপোনালোকে চাই থাকক, বঢ়িয়া লোকেশ্যন এটা আপোনালোকে চাই ভাল পাব। তো জলক আমি পাতলাকে চাই থাকোঁ ভিডিঅ'টো। তো সিদিনাৰ দৰে মাজত আৰু কাট নিদিব আৰু বম লোকেশ্যন কেইটামান দেখাই আছোঁ। মানে আমাৰ এই এৰিয়াটো লোকেশ্যন আছে যাব নালাগে, আমি আছোঁ। তো চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ লাগছি। এনে বহুত দূৰ চাইকেল মাৰি আহিছে, তো তাৰ বোলে ভাগাৰ লাগি গ'ল। তো ফ্ৰেণ্ডছ আমি এটা ডেষ্টিনেশ্যন আহি পালোঁ, মানে এনেই এটা ভিউ থকা এটা জেগা আহি পালোঁ, মজা ভিউ। ইয়াত মজা ভিডিঅ' চিডিঅ' হ'ব আৰু শ্বুটটো হ'ব আৰু কিছুমান ভাল লাগে আৰু জেগাটোত আহি, বেছি মানুহ চানুহ নাই আৰু মজা জেগা এটা। তো আপোনালোকক দেখাই দিছোঁ জেগাটো। তো ফ্ৰেণ্ডছ এটা আৰু বম জেগা এটাত আহি গ'লোঁ, মজা তলৰ পৰা মজাকৈ দেখুৱাই আছোঁ আপোনালোকক। তো আপোনালোকে চাব জেগাটো আৰু কমেণ্ট কৰি ক'ব মজা ভিউ একদম। কিন্তু আমাৰ বয়া হৈ গ'ল কথাটো, আমি মানে গধূলি সময়ত আহিলোঁতো, এদিন পুৱা আহিছিলোঁ কিন্তু ব্লগ কৰা নহ'ল। তো আজি সেইকাৰণে ভাবিলোঁ আৰু একবাৰ আহি যাওঁ, কিন্তু পুৱাহে মজা একদম জুই হৈ আছিল জেগাটো। তো আপোনালোকক দেখুৱাই আছোঁ জেগাটো। তো চাই থাকক জেগাটো। তো আপোনালোকে এটা শব্দ এটা শুনিছেনে, মানে ৰেলৰ পেট্ৰিৰ মানে এখন দলং এখন, আমি দলঙত আছোঁ আৰু দলঙৰ ওপৰত আছোঁ। ইয়াত চাব পাৰে ৰেলৰ পাত্ৰি আছে। তো ইয়াৰ তলেৰে এটা নদী বৈ গৈছে, মজা এটা ৱাটাৰফলৰ দৰে হৈছে। আপোনালোকক সেই ৱাটাৰফলটো মজাকৈ আপোনালোকক দেখুৱাই আছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। কিন্তু ভইচটো অলপ শুনা অলপ মানে সেই হ'ব পাৰে দেই, ডাউন হ'ব পাৰে ভইচটো। তো ফ্ৰেণ্ডছ ভিউটো চাই কেনে পালে কমেণ্ট কৰি জনাব। মজা ভিউ আপোনালোকক দেখুৱাই থাকিম এনেকৈ। আৰু চাইকেল চলাওঁ হয় গধূলি সময়ত চাইকেল চলাওঁ, কিন্তু পুৱা চলাব পাৰিলে ভাল আৰু। হ'লেও পুৱা মানে উঠাতে 9টামান বাজে, উপায় নাই আৰু কি কৰিম। তো গধূলিয়ে হওক চাইকেল চলাই থাকিব লাগে আৰু। তো আপোনালোকেও চাইকেল চলাই থাকিব আৰু। তো চাই থাকক আৰু আছে ভিডিঅ'টো শেষলৈকে চাই থাকিব একদম। তো ভিউটো পাই কেনে পালে কমেণ্ট কৰি জনাব। পথাৰত হাল মাৰি আছে সৰু ট্ৰেক্টৰেৰে। আমাৰ এইভাগে দেখোন ৰোৱা চোৱা হ'লে ইয়াত মানে এতিয়া হালে মাৰি আছে এতিয়া চেছ। তো ফ্ৰেণ্ডছ আপোনালোকে ভিউ চাওক পাতলাকে কি কৰিছে, ভিউ চাই থাকক না, এই চাওক কি ভিউ। তো ফ্ৰেণ্ডছ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম বুলি ভাবিছোঁ। ভিউ এটা চাই কেনে পালে মোক কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো ভাল পালে লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, নতুন যদি বেল আইকনটো বজাই দিব। আৰু আজিলৈকে টাটা বাই বাই।